हेलो फ्रेंड्स मैं बाबुल आपनक स्वागतम जनाइছো আমাৰ এন সাপোৰ্টৰ নতুন ভিডিঅ'ত আৰু আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত শেয়াৰ কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লিষ্টখনত আপোনাৰ নাম আছে নে নাই আপুনি কেনেকৈ চেক কৰিব আৰু যদি বিচাৰে আপুনি পিডিএফ ফৰ্মেটত ডাউনলোড কৰি ৰাখিব পাৰিব মই আপোনাক এইটো ভিডিঅ'ত দেখুৱাম আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব তো আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰো फ्रेंड्स আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব আৰু ইয়াত সাৰ্চ বাৰত টাইপ কৰিব rhreporting.nic.in আৰু সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পাছত এই পেজটো ওপেন হ'ব আপুনি প্ৰথমে ডেস্কটপ সাইড কৰিব লাগিব ইয়াত কৰ্নাৰত চাওক তিনটা ডট চিহ্ন আছে ইয়াত আপুনি ক্লিক কৰি দিব আৰু ডেস্কটপ সাইটত টিপ চিহ্ন লগাই দিব এতিয়া আমাৰ এই পেজটো ডেস্কটপ সাইটত ওপেন হৈছে আপুনি এবাৰ ৰিফ্ৰেশো কৰি দিব পাৰে তে অলপ জুম কৰিব এড দিয়া আছে চাওক ফিজিক্যাল প্ৰসেস ৰিপোৰ্ট নাম্বাৰ 1 ইয়াৰ ওয়াইজ হাউস কমপ্লিটেড ৰিপোৰ্ট নাম্বাৰ 1 লিংকত আমি যদি ক্লিক কৰো এই বছৰত কিমানটা ঘৰ কমপ্লিট হৈছে হেতু আমি হিসাব পাইলম কিন্তু এতিয়া আমাৰ লাগে যে নতুন লিষ্টত আমাৰ নাম আছে নে নাই এটো আমি কেনেকৈ চেক কৰিম ইয়াৰ বাবে 2 নম্বৰ অপচন আমি ক্লিক কৰিব লাগিব হাই লেভেল ফিজিক্যাল প্ৰসেস ৰিপোৰ্ট ইয়াত আমি ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পাছত আৰু এখন চাওক পেজ ওপেন হৈছে প্ৰথম অপশনটোত ক্লিক কৰি আপুনি ইয়াৰ পৰা 18 19 সিলেক্ট কৰিব পাৰে বাই ডিফল্ট বেটো সিলেক্ট কৰা আছে নতুন আপডেট হৈ যাছে নিটো কাৰণে এটো আপুনি যেনেকৈ তেনেকৈ ৰাখি দিব 3 নম্বৰ দিয়া আছে চাওক অল ষ্টেট ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ ষ্টেটটো আপুনি সিলেক্ট কৰি ল'ব মই আসাম সিলেক্ট কৰি দিছো ইয়াৰ পৰা এটা অপচন আছে ইয়াত আমি ক্লিক কৰিব লাগিব আৰু ইয়াৰ পৰা আমি আমাৰ ডিস্ট্ৰিক্টটো বাছিব লাগিব মই হোজাই সিলেক্ট কৰি দিছো আৰু এটা অপচন আছে সিলেক্ট ইয়াত আমি ক্লিক কৰিব লাগিব আৰু আমাৰ ব্লকটো আমি সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা মই এটো সিলেক্ট কৰি দিছো আপোনাটো আপুনি সিলেক্ট কৰি ল'ব ইয়াৰ পাছত আৰু এটা অপচন আছে পঞ্চায়ত এটো আমি সিলেক্ট কৰিব লাগিব আৰু সাবমিটত আপুনি ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পাছত অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক সম্পূৰ্ণ লিষ্টটো আহি গৈছে আপুনি ইয়াৰ পৰা চালে বেছি সময় লাগি যাব হেতু কাৰণে আপুনি এই লিষ্টটো পিডিএফ হিচাপে ডাউনলোড কৰিব পাৰিব মোবাইলত যদি ডাউনলোড কৰিব বিচাৰে ইয়াত চাওক ডাউনলোড পিডিএফ এটা অপচন আছে ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত ইয়াত চাওক ডাউনলোডিং দেখুৱাই আছে এই লিষ্টটো আমাৰ অলৰেডি ডাউনলোড হৈ গৈছে ইয়াত চাওক a.2 হাই লেভেল ফিজিক্যাল প্ৰসেস ৰিপোৰ্ট এই লিষ্টত আপুনি আপোনাৰ নামটো বিচাৰি উলিয়াব পাৰিব চাৰিখন পেজ আছে আৰু আপুনি ইয়াৰ পৰা প্ৰিন্ট আউটও কৰাব পাৰিব এটো আমাৰ মতে এতিয়া পিডিএফ হিচাপে ডাউনলোড হৈ গৈছে এতিয়া মই আপোনাক দেখুৱাম আপুনি মেমৰি কাৰ্ডত গৈ ক'ত পাব আপুনি ইয়াৰ পৰা আপোনাৰ ফাইলটো ওপেন কৰি ল'ব ফাইল মেনেজাৰ আৰু ডাউনলোড অপচনত যাব আৰু ডাউনলোড ফোল্ডাৰত আৰু ইয়াত চাওক এয়া চাওক আহি গৈছে ভিডিওটো চাই যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চলি থকা ভিডিওটো যদি সাবস্ক্ৰাইব বটন আছে আপুনি ইয়াত ক্লিক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ওলাই অহা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিওটো শেষলৈকে চাব আপোনাক বহুত বহুত ধন্যবাদ কালি আকৌ লগ পাম নতুন আৰু এটা ভিডিওত